হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু আজিৰ ৰাতিৰ সাঁজটো মোৰ ভাগত পৰিল বনোৱাটো। ব'লক কি বনাওঁ, কেনেকৈ বনাওঁ আৰু সকলোবোৰ দেখুৱাম। আৰু আজি বনাম যিহেতু মাগুৰ মাছ বনাম আৰু এয়া বাছি লওঁ আগতীয়াকৈ। আজি পিছে মই মাছ বচা নাই দেই, ভাইটিয়ে বাচিছে। সি বাচিছে, কেনেকৈ বাচে কি বাচে বাচক আৰু মই তাক এৰি দিলোঁ আজি মাছ বচা কামটো। আৰু আহি গ'লোঁ পাকঘৰত। আজি যিহেতু জুইত বনাব লৈছোঁ আৰু সেইকাৰণে সকলো বস্তুবোৰ আনি লৈছোঁ জুইৰ ওচৰলৈ। তাৰপিছত এইফালে কেৰাহী পাতি ল'লোঁ আৰু তেলো দি দিলোঁ তাত। আৰু এইফালে মাছত দি দিছোঁ নিমখ আৰু হালধি। আৰু মাছখিনি সানি ল'লোঁ এবাৰ ভালদৰে। মাছ দি দিম এতিয়া। মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম, সেইকাৰণে দি দিছোঁ। গোটেইখিনি মাছ ফ্ৰাই কৰি লোৱাৰ পাছতহে মাছখিনি বনাম আৰু আকৌ। আৰু গোটেইখিনি মাছ দিয়া নহ'ল, দিব নোৱাৰিলোঁ আচলতে গোটেইখিনি মাছ। আৰু কেৰাহীতে মাছখিনি হৈ গ'ল, সেইকাৰণে নমাই দিলোঁ। তাৰপিছত আকৌ যিখিনি ৰৈ গৈছিল সেইখিনি এতিয়া আকৌ দি দিলোঁ। আৰু এইখিনি মাছো হৈ গ'ল। তাৰপিছত আকৌ এবাৰ তেল দি দিলোঁ। এবাৰ মাছখিনি বনাম আৰু এবাৰ আকৌ। তাৰপিছত দি দিলোঁ পিঁয়াজ। পিঁয়াজখিনি অলপ ভাজি ল'ম, তাৰপিছত আকৌ আদা আৰু নহৰু দি দিম। আৰু এইবাৰ দি দিলোঁ আদা আৰু নহৰু। নিমখ দি দিলোঁ, আকৌ হালধিও দি দিম। তাৰপিছত পিঁয়াজখিনি ভালকৈ ভাজি ল'ম আৰু আদা আৰু নহৰুৰ যিটো গোন্ধ থাকে সেই গোন্ধটো নোহোৱালৈকে ভাজি থাকিম। আৰু আমাৰ পিঁয়াজ ভজা হৈ গ'ল। এইবাৰ দি দিলোঁ বিলাহীখিনি, আৰু বিলাহীখিনি ভালদৰে ভাজি ল'ম যাতে বিলাহীখিনি নিমখ পাই মানে গলি যায়, তেনেকৈ ভাজি ল'ম। আৰু এইফালে ঘৰত যিমানখিনি মছলা আছিলে চবৰে অলপ অলপ দি দিলোঁ। জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ, কি আছিলে আৰু গোটেইখিনি আৰু অলপ অলপকৈ দি দিলোঁ। তাৰপিছত পানীত দি দিছোঁ দেই মই। পানীত গুলি লৈছোঁ আৰু তাৰপিছত দি দিম। আৰু এইফালে বিলাহীখিনি অলপ লৰাই লৈছোঁ। চাওকচোন জুই পৰা কাণ্ড কমি কমি গৈ আছে, দেখিছেনে বাৰু? কি যে হ'ব, জুইত বনালে এইটোৱে প্ৰব্লেম, জুই কোৱা কমি কমি গৈ থাকে। আপোনালোকৰো হয়নে বাৰু এনেকুৱা? আৰু আপোনালোকে ভাবি আছে নেকি বাৰু জলকীয়া নিদিলোঁ বুলি? কিন্তু মই জলকীয়া দিলোঁ, কাৰণ আদা আৰু নহৰুৰ লগতে জলকীয়াও খুন্দি দি দিলোঁ। আৰু এইফালে ভাজি ভাজি বিলাহীখিনি একেবাৰে গলি যাব দিম। তাৰপিছত এই মছলাখিনি তাত ঢালি দিলোঁ। অলপ সময় সিজাৰ পাছত তাৰপিছত আকৌ পানী দি দিম।
আৰু এইফালে গৰম পানী দি দিলোঁ, একদম পূৰা উতলি গ'ল। এইবাৰ দি দিম মাছখিনি। মাছো দি দিলোঁ। তাৰপিছত অলপ গাপ দি থৈ দিম, তাৰপিছত হৈ যাব আৰু এইখিনিতে আপোনালোকে নাভাবিব আকৌ দেই, মই বৰ পাকৈত ৰান্ধনি এনেই কিনো দেখুৱাই থাকে বুলি। মানে মই যি বনাইছোঁ তাকেই দেখুৱাইছোঁ আপোনালোকক, কাৰণ মই বহুত বেছি পাকৈত ৰান্ধনি নহয়। যি বনালোঁ, যেনেকৈ বনালোঁ সেয়ে আপোনালোকক দেখুৱালোঁ। তাৰ বাবে যদি ক'ৰবাত ভুল হৈছে ক্ষমা কৰি দিব দেই। আৰু এইফালে আমাৰ ফাইনেলি মাছ ৰেডি হৈ গ'ল। আৰু কিবা কিবি বনাইছিলোঁ বাৰু, সেয়া আপোনালোকক নেদেখুৱালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহোঁ, বাই বাই।